তো হাই হেল্ল' বন্ধু বান্ধৱীসকল, কেনেকুৱা আছে আপোনালোকে? নিশ্চয় ভালে আছে। তো আপোনালোকে চাই আছে ZG আছামিজ। মই এতিয়া গৈ আছোঁ হাজ। তো হাজত যাবলৈ ওলালোঁ, হাজৰ মাধৱ মন্দিৰটো আপোনালোকক দেখুৱাবলৈ। বহুত ধুনীয়া ঠাই, ধুনীয়া মন্দিৰ। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো। তো এয়া চাইছে কিমান সেউজীয়া পৰিৱেশ। তো যিমানে ৰ'দ নিদিয়ক কিয়, এনেকুৱা ৰাস্তাৰ গছৰ তলেদি গৈ থাকিলে একো গৰমেই নালাগে, ঠাণ্ডা পৰিৱেশ অকল। ফিৰফিৰিয়া মলয়া বতাহ, বহুত মস্তি আপোনালোকৰ আহক ৰাইজ। আৰু এইটো ৰাস্তা হৈছে আপোনাৰ নলবাৰীৰ পৰা হাজ ৰোড। এইটো তো আহি পাইছোঁ আৰু হাজ। অলপ সময় গ'লে মন্দিৰটো পাই যাম। তো হাজৰ সাতডলা চক, সাতডলা বুলি কয় এইটো। আপুনি চিধাই আমি গ'লে এতিয়া মন্দিৰ পাম। আৰু লেফ্ট ছাইডে গ'লে আপোনাৰ জালুকবাৰী। তো আমি চিধা যাব লাগিব এতিয়া। তো ইয়াত দেখিছে ফাইনেলি মন্দিৰৰ গেটখন পাই গ'লোঁ। আহি মন্দিৰৰ গেট পাৰ হ'লোঁ আমি এতিয়া। ফাইনেলি হাজ মন্দিৰ দেখিছে, হাজ মন্দিৰ, মাধৱ মন্দিৰ চক আহি পাই গ'লোঁ। কিমান দীঘল সিৰি, ইয়াত কিমানটো সিৰি আছে এতিয়াতো গণি যাব লাগিব একবাৰ। 2 3 4 5 31 নম্বৰ সিৰিত ৰখিছোঁ। সেই তাৰ পৰা ইয়ালৈ 31 নম্বৰ, আৰু এতিয়ালৈকে আছেই ইমান দূৰ। একদম ধুনীয়া পৰিৱেশ, আপোনালোকে আহক। শান্তিপূৰ্ণ জেগা। আই লাভ হাজ। চাইছেনে? এইবিলাক একদম বিশ্বকৰ্মাই বনোৱা মন্দিৰ হয়। চাওক, তো এতিয়া 31 নম্বৰ সিৰিত আছোঁ। 32 33 34 36 37 38 39 40 41 42 43 44 45 50 51 52 53 54 55 56 63 64 66 69 70 93 চব মন্দিৰটো পুৰা 93 93টা সিৰি। হয় চক দেখিছে?
থেৰ বান্দৰ মন্দিৰটো মাধৱদেৱৰ। তো এইটো মানুহ বনা মন্দিৰ নহয়, এইটো একদম স্বয়ং বিশ্বকৰ্মাই ভগৱান কালৰে সৃষ্টি হোৱা এইটো। এতিয়া কিমান হাজাৰ হাজাৰ বছৰ হৈ গ'ল এইটো। এইটো হাজাৰ মাধৱ মন্দিৰ। ইয়াতে এনেকৈ আপোনালোকে চাকি বন্তি জ্বলাই দিব পাৰে। আহক আপোনালোকে এদিন ফুৰিব, বহুত শান্তিপূৰ্ণ জেগা হয়। চব ভাল লাগে আৰু এনেকুৱা মন্দিৰত আহি। দেখিছে লগতে বান্দৰবিলাকো পুৰা মৰমীয়াল। মন্দিৰৰ ভিতৰৰ পৰিৱেশ মই ভিতৰত নাযাওঁ আজি। জগতটো পুৰা এটা শিলৰে। চাওক এই পুখুৰী, তো বন্ধুসকল দেখিলে হাজোৰ মন্দিৰ, মাধৱ মন্দিৰ। অসমতো বহুত এনেকুৱা মন্দিৰ আছে, কামাখ্যা মন্দিৰ, মহামায়া মন্দিৰ, হাজোৰ মাধৱদেৱ, ইপিনে শিৱসাগৰ শিৱদৌল। এইবিলাক তেতিয়া একেলগৰে মানে আজি কিমান বছৰ আগৰ তো এইটো ধৰিব নোৱাৰি, বহুত হাজাৰ হাজাৰ বছৰ স্বয়ং ভগৱানে বনোৱা এইবিলাক। তো যদি এই ভিডিঅ'টো কোনোবাই হাজোৰ মানুহখিনিয়ে চাই আছে, পূৰা শ্বেয়াৰ কৰি দিয়ক, যেন অসমৰ ৰাইজে সকলোৱে গম পায় হাজোতো এনেকুৱা এটা মন্দিৰ আছে। তো বহুতে নাজানে, বহুতে জানে, তো নাজানাখিনিৰ কাৰণে ভাল হ'ব আৰু। তো এতিয়া অলপ পুখুৰীটোত দেখুৱাব পাৰোঁ নে নাই চাওঁচোন। মাছ পুখুৰীত আগতে বহুত মাছ ওলাইছিল, তো আজি কি হয়। ইয়াৰ সিৰিটো কিমানটো থাকিল হিচাপটো কৰিল 96 নে 93 এনেকুৱা আছে সিৰিটো টোটেল। তো ভাল লাগিল গধূলি সময়ত আহি, পুৱাৰ সঁচাকৈ আৰু ভাল লাগে, মানুহ চানুহ বহুত হয়। তো আপোনালোকে আহক হাজো। হাজো বুলি ক'লে ধুনীয়া ঠাই, আই লাভ হাজো। কিন্তু ইয়াতে ফুলৰ খেতিও বহুত হয় হাজোত, কাৰণ ফুলৰ খেতি হোৱাটো গম পালোঁ এগ্ৰিকালচাৰ মিটিং এখনত। তো হাজোৰে নামটো লৈছিল যে হাজোৰ মানুহখিনিয়ে বহুত ফুলৰ খেতি কৰে বুলি, এগ্ৰিকালচাৰৰ পৰাই সেইটো মই গম পাইছোঁ। আৰু তেতিয়া ময়ো কৈছিলোঁ হয় হাজোত ফুলৰ খেতি দেখিছিলোঁ ময়ো। তো মাছৰ দোকানৰ মানে মাছ খোৱা আহাৰৰ দোকান এখন বন্ধ। তো এতিয়া এটা সুধিলোঁ এজনক, সি কৈছে চয়াবিন পেকেট দিবও পাৰি। তো এক পেকেট চয়াবিন চয়াবিন আছে ন, এক পেকেট দিয়কচোন। তো চয়াবিনৰ পেকেট ল'লোঁ, তাত মাছক খাবলৈ দিম। বহুত ডাঙৰ ন এইটো, চাওক কেনেকৈ আহিছে ওচৰত। সৰু বাচ্ছা ইয়াত পিঠিত উঠা একদম ঘূৰি ফুৰিব পাৰিব। আহ 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 এইটো এটা দেখিছে।
এটা তো কাছ ইয়াতে সৰু সৰু ঢেৰ আছে ডাঙৰ এইটোতো বম ডাঙৰে আৰু সৰু সৰু পোৱালিও কেইটামান আছে দেখা পালোঁ সেই বন্ধুসকল চ' এনেকৈ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব তাৰে কামনা কৰি তো পূৰা কৰি দিয়ক আৰু লগতে এনেকুৱা নতুন ধৰণৰ ভিডিঅ' লৈ আহিব চেষ্টা কৰিম আই লাভ হাজ ৰিয়েলি আই লাভ হাজ আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ আৰু বাই বাই